নমস্কাৰ সকলোকে মই সীমাই মোৰ ইউটিউব চেনেল সীমাজ ব্লগলৈ স্বাগতম জনাইছোঁ। মই ইউটিউব চেনেলটো খোলা হ'ল কেইদিনমান, কিন্তু মই ব্লগহে দিব হোৱা নাই। কাৰণ মই ভাবিয়ে পোৱা নাই যে মই কি ক'ম কি নক'ম, কেনেকৈ কৰিম কেনেকৈ নকৰিম। আজি ভাবিলোঁ কিবা এটা দিয়ে দিম আৰু সেইটো কাৰণে। কিন্তু আজিও কি হ'ল, এতিয়াতো গধূলিয়ে হ'ল। মই ভাবিলোঁ এইখিনি টাইমে অলপ কিবা। আজি হৈছে 12 তাৰিখ, এতিয়া বাজিলে 4টা। তো 4টা বজাৰ পৰা মই ব্লগ ষ্টাৰ্ট কৰিছোঁ। আৰু আপোনালোকৰ চাগে নিশ্চয় গম পাইছে যে মোৰ চেনেলটো এইটো নতুন হয়। তো যদি মোৰ মানে ভিডিঅ' চাই ভাল লাগে তো আপোনালোকে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া ষ্টাৰ্ট কৰি ভিডিঅ'টো এফালে চাই থাকক। পিছে এতিয়া এয়া নাৰিকল হয় বাৰু, চবে চিনি পাই মই কথাটো কৈছোঁ আৰু এতিয়া নাৰিকলবিলাক কাটিম বিহু বুলিতো চবেই গম পায়ে। তো এতিয়া ষ্টাৰ্ট দিম নাৰিকল ৰুকা। তাত মই নাৰিকল ফালিব ইমান ভালদৰে নাজানো, মায়ে ফালি দিব, মই বাছ ৰুকিম আৰু লাৰু বনাম। তো আপোনালোকে ভিডিঅ'টো চাই যাওক। এইবিলাক এনেকৈ চাফ কৰিব লাগিব, তাৰপিছতহে ফালিব পাৰিম। তাৰপিছতে আমাৰ নাৰিকল কাটি মেলি হৈ গ'ল, এতিয়া বাট ৰুকিব বাকী আছে বাৰু। এতিয়া ফাইনেলি মোৰ হৈ গ'ল নাৰিকল ৰুকা। এইখিনি মোৰ নাৰিকল ৰুকাখিনি। এতিয়া মই বনাম লাৰু। আজিকালি বাৰু চবে নাৰিকলৰ লাৰু বনাব জানেই, তথাপি মই কৈ দিছোঁ আৰু নাৰিকলৰ এইখিনি নাৰিকল ৰুকাখিনি, তাৰ লগত মানে নাৰিকল যিমানখিনি আছে তাৰ লগত যিমান চেনি লাগিব সেইখিনি চেনি ইয়াতে দি লৈছোঁ। তাৰপিছত সানি ল'ম, তাৰপিছত কেৰাহীত ভাজি ল'ম। নাৰিকল আৰু চেনি মিক্স কৰা হৈ গ'ল। এতিয়া কেৰাহীটোত মই বহাই দিছোঁ। এতিয়া এইটো লাৰিব লাগিব, যেতিয়ালৈকে ভাজা নহয় তেতিয়ালৈকে লাৰিব। এয়া মোৰ হৈ গ'ল, এয়া লাড্ডু বনাব আৰু বনাব লাগিব কম মানে বেছি দীঘল নকৰোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।